আপি কক গেছিলি তুই এবার তিরি ফোন মারছি হ্যালো ও জান ক মাংস হবা হ'ব দে তোমাৰ কথা বৰকা মাংস হবা তুমি দে হ'ব দে মাংস খাই বোলে আমাৰ এই পেটলা বছৰ আহিবাৰে হোৱা নাই চক খৈ মাৰা হে ক'ত থাকা তই স্যার আসলো মই ফালে এফালে মানে এই হয় দিয়া আহিছিলো স্যার ছাগাল দৰাক দিলো ছাগাল দৰাক দিছে না ডিউটি গৈছে ডিউটি গৈ আছো স্যার আহোঁতে ছাগালটো লৈ লো ডাবল কাম করছে সেগুলা বাদ দিলেও হেৰি কি বুলি কয় ড্ৰেছ কয় তোৰ স্যার দি ফালছি দিও লাগেছি তাৰপিছত? গোটাই ভাৰতখন দেখা পা সেগুলা হেৰি হ'ব দে কলে মিলি হ'ল যা স্যার আপনার কই হ'ব মোৰো সেই আকে গতি তিৰি ধুই দিছি শুকুৱাই নাই বতাৰ বয়া এতিয়া বাদ দিলোঁ এগলা হ'ব স্যার গাড়ী কৰিব লাগব হৈ যাব স্যার টেনশন নলবি নিগেল ৰছিয়ান থৈ দিছো ৰুচিয়ান চিয়া হয় স্যার দে হ'ব দে হেৰি তিৰি মাংস নিব দিছি আজি যদি পইচা কালেকশ্যন নহয় ৰাতি হে আৰু গম পালা পথাৰ মাংস বুলি পাৰা মাংস লৈ যাব আপুনি একো টেনশন নলব হ'বনে হ'ব স্যার দে হ'ব এতিয়া গাড়ী আছে নাচাওঁ কোনোবাই হেল্ল' বৈশ্য হয় স্যার টাকা নাদাল লাগছিল মই নৰো স্যার কি তই কৰা হে স্যার কি ভাবছ টাকা নাদাল লৈ কি দিয়া কৰবি ৰাস্তা টাকা টাকা নাদাল লৈ কোন মাৰ থাকে যাম দহ তোৰ বা আকৌ কি হ'ল হেল্ল' জান ক মাংস একবাৰ কৈছ মনত আছে মোৰ চুম লাগে ৰবা দে নিদিয়া গধূলা নিদিয়া কোনে কৰি থাকে তুমি এই কি এটা কাল লৈ স্যার এবাৰ স্যার পথাৰৰ পৰা আনিছো মই পথাৰৰ পৰা আনিছা? হয় স্যার চা হ'ব দি ইয়াতে লৈ হ'ব দি এইটো ভাঙি দিব নাহি এতিয়া সেইগিলা বাদ দি গাড়ী কৰাই আছো চাওঁ হয় স্যার ই ক'ত মৰে এফালৰ পৰা আহিব গাড়ী স্যার অঁ গাড়ীটো খোৱা খানো আনাই স্যার তাকেইটোৱে আজি দালি নগৰব এনেকৈ হ'লি তাকেইতো স্যার কি কৰা যায় দিছে তাকেইটো কি কৰা যায় তিৰিও মাংস নিব দিছিল আছি না স্যার এখন ৰেডি ৰাখক এডাল তাক ধৰিব লাগব হয় স্যার ৰাখবি এক মিনিট বাবু নাম তই নাম এই ফাইন কাটা হ'ব ইয়াৰ ফাইন লো পইচা লো হামলেট পিনছো দেখোন মই হেলমেট পিনছে হেলমেট পিন্ধছি আইনে কই ঐ আইনাও নাই 1000 টকা ফাইন 1000 টকা উলো 1000 টকা উলো বাবু চাবি যেতিয়া তই ক'ৰবাত যাবি ইটো চাইডে যাব লাগে আৰু যেতিয়া তই ক'ৰবাৰ পৰা আহিবি ইটো চাইডে যাব লাগে এতিয়া তই ক'ৰবাত যাই আছা তো তোৰ ৰং চাই দিছি হয় না ৰং চাই দিছি বাবু তই 500 টকা ফাইন কাটাৰ 500 টকা উলো না 1000 টকা আছে নাই 1000 টকা ল চাহ দাব কৰাব কি ধৰি লওক মই ক'ৰবাত গৈছো মানে মই আহিছো তেলে কোন ভাল যাব লাগব তই আহি আছা আহি আছা ঘৰত যাই আছা নেকি ঘৰত যাই আছো আমাৰো বুলিছে না হেৰি সাদা আছে নেকি বাবু এইগিলা হাম নাখাওঁ মই যা নাখায় যা বাবু যা আও আমাৰা বুলিছে যা ই মোকে দাস কৰে তই যে কাক ধৰা আই মই মাল আছে বুলি ভাবিছিলো বুঝছ হয় স্যার অংক দালি নগলবো তাকেইতো স্যার বুঝছ ও স্যার পিছাছি পিছাছি দেখো আগরবি স্যার রবা মুনা রবা এক মিনিট হেৰি মুনা তোমাৰ ফাইন কাটা হব কিহৰ ভাই দিলে নহয় স্যার তো বাবু দাহানা দাড়ি আছে দাড়ি আছে মই মুনা বুলি ভাবিছিলো হেৰি হেণ্ডসাম পুলিচ ও স্যার কেনে কৰে একা ঐ পিছে হেৰি ইয়াই ধৰিব পৰা নাই তাকেইতো বাবু তোমাৰ হেলমেট কই লাগবো হেলমেট লাগবো এতিয়া ইউজ নকৰো নহয় ৰাতিহে ইউজ কৰো ৰাতি সেইগিলা বাদ দিলো সেইগিলা আমি নাচবো আমাক ফাইন লাগবো ফাইন দি কিনে যাব লাগবো ফাইন মই আনা নাই নহয় মোৰ হাউচ নাম্বাৰ 140 তালৈকে যাব তাত কুটু লাগছি কেনে কৰে একাই কেনে কৰে কি টাইপৰ মানুহ তাকেইতো জাগা যা পিছতে উঠাই দিছে এই কথা সারি আকার গুটি উঠে দিছি নৰা কি আছিলে পিছ ও স্যার হ্যাঁ? হেই হে মাতি থৈ গেছি যাব পাৰি স্যার আপনার
ছাৰ আপোনাৰ 30 চলি নাই হয় দে মই পাহৰি গৈছিলোঁ সেইগিলা বাদ দিলোঁ আৰু কোনোবা এটা আহিব লাগিছিল তাকেইতো ছাৰ ওলাই নাই এতিয়া গেলি তাকে দিওঁ সেই পিলকে মাৰা এটা আছি বাজি দিম আজি ছাৰ অঁ কোনোবা আধা মানুহ ধৰবি আমাক ধৰবি বাবু ব্ৰেক পিলকে ঠগ চলি না মস্ত ঠগ হেৰি বাবু তোমাৰ ফাইন কেইটা হ'ব নহয় নাই ছাৰ মই চাইকেলিও নমাই ছাৰ চাইকেল আনা নহয় কিন্তু তুমি খোজকাঢ়ি যোৱা বাবু তোমাৰ খোজকাঢ়িতো আছে বাবু শ্বুটিং কিনে গৈছে নাই ছাৰ স্কুটিং কিনিব পইচা নাই হেৰি পইচা নাই বাৰু সেইগিলা বাদ দিয়া এনেইতো যাবা দিবে নৰি ৰ'বা চাদা আছে নেকি নাখাওঁ চাদা নাহা ইয়াক এনে যাব পাৰিবা নৰা এনে যাবা দিবে নৰা হেৰি কৰা হেৰি বাবু এই পিন্ধি অলপ পইচা থৈ যাওঁ ঠিক আছে বাজি এটা কেনে মাছছি ছাৰ কি হ'ল আপোনাৰ বেছি দুখ পালাক নেকি বেছি দুখ পালা কি হাত চলিয়ে ভুগি থৈ গৈছে ফুটো পাৰে চাচি দিয়কচোন বেয়া দি পাইছো চলি ছাৰ আজি আমাৰ দালি নিমিলিব সেইটো দেখা পাইছো তাকে তোৱে দালি নগলবো হয় ছাৰ কোনোবা এটা আন পাইছো ছাৰ একদম দামী মাল কিজানি ৰখবে নোখোজে কি কৰিব পাৰিছো চাৰি কাক দম দে আমি কোন তোৰ মাতো বেয়া আছিল কি মাথা বেয়া কিছু তোলকে দিলে হচ্ছে নাকি কাগজ দেহ কথা লগাবি মই যাব লাগে এক জেগাত দম দি আছে ইয়াৰ বেছি হৈছে দম নেকি মই কাৰ ভিতৰত গমে নাই কি কাৰ ভিতৰত ভিতৰৰ ভিতৰত মই মই কাল পিঠে জানা নাই মই মাৰ পিঠে ফালতু কৰিছো দেই ফালতু কৰি আছো ফালতু কৰি আছে বিয়া পইচা দি ফাইন যাব আছে তো যাৰে তো দিও এই দম দে দম দে চাৰি এক সময় তো কিন্তু কৰিছ দেই মই আমাৰ ছাৰ দম নেকি কিন্তু কি কৰিছ তম দি সাৰো কি কৰবি কি কই ছাৰ আমাৰ ছাৰ খং দেখাই না পেন সোনকালে আহিব নেকি পেন ধৰি কথা আছে ৰ মাৰে গাই তই আমাৰ ছাৰ গাত হাত দিছে তোমাৰ ছাৰে মোৰ গাত হাত দিছ তই তোক যদি আৰু তোক দেখা পাওঁ এই মেকটা তোৰ দুকি দলাম এই মেক ল'বা হা চিনি পোৱা নাই বিয়া নহয় যা মেক ল'বা হা অৱশ্য বল জোৰত মাছি দি পাইছি পাইছো তাৰ মুখটো ডাইৰেক্ট ইয়াতে চৰাইছে আপোনাক কাকা থুই দি কিনে বাচিছি এইগিলা বাদ দি এইগিলা বেলেগ কৰি ফুৰবি সন্মান যোৱা কথা হ'ব হয়নে আৰু হেৰি এইগিলা বিয়া কৰাত তাই ক'ৰবাত গাঁৱে পেটিকুট গুচাই ভাল তাকেইতো ছাৰ হয়নে এইগিলা বাদ দিওঁ এইগিলা বাদ দিম ছাৰ নালগে আমাৰ দালি গ'ল বেয়া গৰম পানী খাম ছাৰ গৰম পানী নিমখ তেল ভাত খাম যাওঁ কম চোট দিয়ে ভাই ছাৰ এইগিলা কৈ নুফুৰবি হাল এক মিনিট বস্ছ কি হ'ল আকৌ ছাৰ চিৰি মাংস নিব দিছিলে ছাৰ এটা কাম কৰক কি সেই হাৰা নহয় মাংসটো লৈ যাওঁ চলো কোনটো আৰু না মাংস চয়াবিন গমেই নাপায় না গমেই নাপাওঁ ছাৰ সেইটো কৰাই ভাল হ'ব মাংস খালোৱে পইচাও নোলাল নহ'লে ছাৰ খাই কিনে কেতিয়াবা আপোনাৰ ওপৰত জাপ দিব আপুনি ফাটি যাব ছাৰ মোৰো সন্দেহ হ'ব এই যাই সেইখিনি বাদ দিয়া তো হাই গাইজ আপোনালোকে যদি ভিডিঅ'টো চাই কিনে ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব লগতে প্ৰথমবাৰ যদি আমাৰ ইউটিউব চেনেলটো আহিছে তো ছাবস্ক্ৰাইবটো কৰি দিব আমি চেষ্টা কৰি গৈ আছোঁ যে আপোনালোকক এনেকুৱা কমেডি ভিডিঅ' দিবলৈ তো হয়তো বহুতখিনি ভুল ভ্ৰান্তি হৈছে আগলৈ শুধৰাবলৈ চেষ্টা কৰিম আৰু যিখিনি ভুল হৈছে আপোনালোকে শুধৰাই ল'বলৈ চেষ্টা কৰিব আৰু আজিলৈ এৰিছোঁ লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব